হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা টেকেলি পিঠাৰ ৰেচিপি। তেনেহ'লে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। টেকেলি পিঠা বনাবৰ বাবে মই লৈছোঁ এটা চৰিয়াত প্ৰায় আধা কেজিমান পিঠাগুড়ি আৰু এটা জোগত পানী লৈছোঁ। পিঠাগুড়িখিনি সেমেকিবৰ বাবে মই ইয়াত অলপ অলপকৈ পানী সানি ল'ম। আপুনি মন কৰিব যাতে আপুনি পানী বেছিকৈ নাসানে। জাষ্ট পিঠাগুড়িকেইটা অলপ সেমেকা ভাৱ আহিলেই হ'ল। ভালদৰে পিঠাগুড়িখিনি সানি ল'ম আৰু ইয়াত মই সোৱাদৰ বাবে দিম চেনি। চেনিখিনি দি ভালদৰে চেনি আৰু পিঠাগুড়িখিনি ভালদৰে মিক্স কৰি ল'ম। আপুনি ইচ্ছা কৰিলে পিঠাগুড়িকেইটা এবাৰ চালিও ল'ব পাৰে, কিন্তু মই চালি লোৱা নাই। কেটলি পিঠা বনাবৰ বাবে মই লৈছোঁ দুখন কাপোৰ। বগা চাফা আৰু ভাল পাতল কাপোৰ দুখন ল'লেই হ'ল। আৰু টিপটৰ ফুল লৈছোঁ প্ৰায় 4টামান। টিপটটো গেছত উঠাই দিছোঁ আৰু টিপটৰ মুখত দিছোঁ মই এটা কাগজৰ সোপা, যাতে ভাপটো নলীৰে ওলাই যাব নোৱাৰে। পিঠাগুড়িখিনি ভালদৰে মিহি কৰি ল'ব। এটা গিলাচৰ ওপৰত টিপটৰ ফুলটো থৈ দিছোঁ, কাৰণ মই এখন হাতেৰে মোবাইলটো ধৰি আছিলোঁ। টিপটৰ ফুলটোত মই পিঠাগুড়ি দিছোঁ। মন কৰিব পিঠাগুড়িখিনি ভালদৰে সমান কৰি দিব, হাতেৰে যাতে হেঁচি নিদিয়ে। আৰু তাৰ পাছত ইয়াত পিঠাগুড়িখিনিৰ ওপৰত মই দিম গুৰ মিঠাই। গুৰ মিঠাইখিনি অলপ অলপকৈ একে ঠাইতে নিদিব, চাৰিওফালে অলপ লগ কৰি দিলে ভাল। তাৰ পাছত মিঠাইখিনিৰ ওপৰত মই দিম ৰুকি থোৱা নাৰিকল। নাৰিকলখিনি ভালদৰে সমান কৰি দিব আৰু তাৰ পাছত ইয়াৰ ওপৰত দিব আপুনি পিঠাগুড়ি। পিঠাগুড়িখিনি ধুনীয়াকৈ সমান কৰি দিব। ইয়াত যদি ডাঙৰ টুকুৰা থাকে ভালদৰে ভাঙি ল'ব। যদি আপুনি পিঠাগুড়িখিনি হেঁচি দিয়ে আপোনাৰ পিঠাখন ফুলি নাহিব আৰু কোমল নহয়, গতিকে আপুনি পিঠাখন হেঁচি যাতে নিদিয়ে, জাষ্ট আঙুলিৰে অলপ সমান কৰিহে যেন দিয়ে, ঠিক ভিডিঅ'টো দেখুৱাৰ দৰে। তাৰপাছত কাপোৰখন দি ভালদৰে পিঠাগুড়িখিনি বান্ধি ল'ব। ঠিক এনেকুৱা ধৰণে আপুনি পিছফালে কাপোৰখন ধুনীয়াকৈ বান্ধি দিব। ঠিক একে প্ৰচেছতে আপুনি গোটেইখিনি পিঠাগুড়ি বনাই ল'ব। মই 4টা টিপটৰ ফুলত বনাই লৈছোঁ আৰু এতিয়া পিঠা বনাবলৈ আৰম্ভ কৰিম। পানী উতলি আছে, মই এতিয়া ইয়াত এটা পিঠা বহাই দিম। পিঠাটো ভালদৰে বহাই দিব যাতে ভাপটো কাষেৰে বাহিৰ হৈ আহিব নোৱাৰে। পাঁচ মিনিটমান সময়ৰ পাছত আপোনাৰ পিঠা হৈ যাব। আপুনি নমাই চাই ল'ব। যদি পিঠাটো ধুনীয়াকৈ ফুলি আহিছে তেনেহ'লে আপোনাৰ পিঠা হৈ গৈছে, আপুনি নমাই ল'ব। আৰু যদি ফুলি অহা নাই আপুনি কিছু সময় আৰু বহাই থ'ব পিঠাটো। পানী উতলি আছে, মই আন এটা পিঠা আকৌ বহাই দিম। তেনেহ'লে আহকচোন চাই লওঁ মোৰ পিঠাটো কেনেকুৱা হৈছে। পিঠাটো গৰম হৈ আছে, গতিকে আপুনি সাৱধানে খুলিব। আন এখন কাপোৰেৰে মই টিপটৰ ফুলটো ধৰি লৈছোঁ আৰু কাপোৰখন খুলি লৈছোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে পিঠাটো। বহুত কোমল হয় পিঠাটো। গৰমে গৰমে পৰিৱেশন কৰিবলৈ বহুতেই ধুনীয়া হয়। আপুনি যদি নতুনকৈ প্ৰথমবাৰ বনায় তেনেহ'লেও আপুনি বনাব পাৰিব। ঠিক ভিডিঅ'টো ধুনীয়াকৈ ফ'ল' কৰিব। আৰু ঠিক একে প্ৰচেছতে মই 4টামান পিঠা বনাই ল'লোঁ। তেনেহ'লে এয়া আছিল আজি মোৰ টেকেলি পিঠা। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু ইমান পৰে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে থাকিল বহুত বহুত ধন্যবাদ। নমস্কাৰ।